চশমাটো আজি মানে কিনি আনিছোঁ, কিনি অনাৰ কাৰণে আজি লগাইছোঁ, লগাই চাওঁ কেনেকৈ দেখি ব্লকতে ভালে আহিব কিজানি। তাৰপিছতে এটা কথা মই প্লাছ পইণ্ট হৈ চিধাকৈ চাই থকা নিচিনা লাগে, বেকাকৈ মুখখন বেকা হৈ এনেকৈ চশমা নিপিন্ধিলে মানে বেকাকৈ দেখা নিচিনা লাগে, সেইকাৰণে চিধাকৈ পিন্ধিছোঁ। হ'ব সেইটোকেইটা হোৱাত দিয়ক। আজি এটা মই ভিডিঅ' বনাব গৈ আছোঁ। ভিডিঅ'টো হ'ব স্পেচিয়েলি আমাৰ বিহু ফাংচন পাতিছোঁ আপোনালোকে, আৰু যদি আপোনালোকে ভিডিঅ'ত প্ৰথম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা মাৰি দিব। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। এনেকৈ দি দিয়া, বঢ়িয়া বঢ়িয়া। আমাৰ বাইদেউ আজি বিহু কৰি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আজি বিহু কৰি আমি ধুনীয়াকৈ পঠাই লৈছোঁ বাৰু দেই। এইটো চাব আপোনালোকে, এই বিহু নাচিবানে আপুনি? নাচিলে ভাল বাৰু। হেম একাডেমীৰ পৰা আহিছে নাচিবলৈ ল'ৰা ছোৱালীকেইটা। কেনেকৈ লাগিছে? বঢ়িয়া। আমাৰ বিহু দিয়া 25 বছৰ কাৰণে আমাৰ গাঁৱত বিহু অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত মই স্থানীয় বিধায়ক হিচাপে এই বিহু কমিটিক মই যি সহায় কৰিবলগীয়া আছে তেখেতসকল মোৰ তালৈ যাব, মই সহায় সহযোগিতা আগবঢ়াম। ইয়াকে কৈ পুনৰ সমূহ ৰাইজক ৰঙালী বিহু শুভেচ্ছা মই জনাইছোঁ। মোৰ ব্লগত কি কৈ দিয়কচোন এবাৰ। ক'বলগীয়া কি আছে আৰু আজি অনুষ্ঠান কৰিব আহিলোঁ। আজি মানে চাউণ্ডটো ঠিক নাপালোঁ, আছাম ব্লগ বুলি আছে, আৰু লগতে অসমীয়া নৱবৰ্ষৰ থেংক ইউ। আহি মই ঘৰ পালোহি, ঘৰ পাই শুবলৈ ধৰিছোঁ। মোৰ গাটো ফ্ৰিজৰ পানী খাই বহুত বেয়া
আৰু ব্লগটো কেনেকৈ হৈছে আপোনালোকে কমেণ্টত জনাব। বিশেষকৈ মই মোৰে দাঙিব পৰা নাই, মোৰ বিষাই আছে, ঔষধ খাইছোঁ এইমাত্ৰ, খাই শুবলৈ ধৰিছোঁ। আৰু ইমানতে ব্লগটো সামৰি মাৰিছোঁ। আপোনালোকে বেয়া নাপাব, ভুল ভ্ৰান্তি কিবা হ'বও পাৰে। আৰু গাঁৱৰ ফাংচন যিহেতু ব্লগ কৰিব ভালকৈ নোৱাৰিলোঁ, আপোনালোকে বেয়া চেনে নাপাব। ধন্যবাদ, নমস্কাৰ।